বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো সাধাৰণ জ্ঞানৰ ওপৰত আলোচনা কৰা হৈছে। যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে জানেনে আঠখিলীয়া নামঘৰ কোন ডিষ্ট্ৰিক্টত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল গোলাঘাট। বন্ধুসকল, আমাৰ ভাৰতবৰ্ষত প্ৰতি বছৰে বিলুপ্ত হৈ অহা প্ৰাণীবিধৰ নাম কি আপোনালোকে জানেনে? শুদ্ধ উত্তৰটো হ'ল চিতাবাঘ। বন্ধুসকল, আপোনালোকে বাৰু জানেনে গুজৰাটত অৱস্থিত গিৰ ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰটো হ'ল সিংহ। আপোনালোকে বাৰু জানেনে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল যোৰহাট। আপোনালোকে জানেনে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? শুদ্ধ উত্তৰটো হ'ল ডিগবৈ। বন্ধুসকল, আপোনালোকে বাৰু জানেনে পৃথিৱীৰ কোনখন দেশত ভূমিকম্প হোৱাৰ সম্ভাৱনা সৰ্বাধিক? শুদ্ধ উত্তৰটো হ'ল জাপান। বন্ধুসকল, আমি সকলোৱে জানো যে ৰক্তদান এক মহৎ কাম, কিন্তু আপোনালোকে জানেনে কোন তেজৰ গ্ৰুপৰ ব্যক্তিয়ে সকলো ধৰণৰ তেজ গ্ৰহণ কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল AB। AB তেজৰ গ্ৰুপৰ ব্যক্তিয়ে সকলো ধৰণৰ তেজ গ্ৰহণ কৰিব পাৰে। বন্ধুসকল, আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।